নম্বৰ ফিফা বিশ্বকাপ ফুটবল 2018 কোনদেশে জয়লাভ কৰে উত্তৰ ফ্ৰান্সে 2 গলত ক্ৰোয়েছিয়াক পৰাজিত কৰি 20 বছৰৰ পাছত দ্বিতীয়বাৰৰ কাৰণে ফিফা বিশ্বকাপ ফুটবল জয়লাভ কৰিবলৈ সক্ষম হয় 2 নম্বৰ ফিফা বিশ্বকাপ ফুটবল 2018 গল্ডেন বুট কোনগৰাকী খেলুৱৈয়ে লাভ কৰে উত্তৰ ইংলেণ্ডৰ হেৰি কেন 56 মেচত 6টা গল কৰি গল্ডেন বুট লাভ কৰিবলৈ সক্ষম হয় 3 নম্বৰ ফিফা বিশ্বকাপ ফুটবল 2018 শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গল্ডেন বল কোনগৰাকী খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হয় উত্তৰ ক্ৰোয়েছিয়াৰ অধিনায়ক মোহামেড হৈছে 4 নম্বৰ কি চৰায়ে 1 কিলোমিটাৰ দূৰলৈকে গোন্ধ পায় উত্তৰ হুগু চৰায়ে বিস্ময় বৰ্ধনৰ ফল হুগু চৰায়ে 6 কিলোমিটাৰ ওপৰৰ পৰা দুকুটি গল যিকোনো প্ৰাণীকে চিনাক্ত কৰিব পাৰে 5 নম্বৰ এটা চিগাৰেটে ব্যক্তি এজনৰ জীৱনৰ পৰা কিমান সময় কাঢ়ি নিয়ে উত্তৰ এটা চিগাৰেটে ব্যক্তি এজনৰ জীৱনৰ পৰা 5 মিনিট সময় কাঢ়ি নিব পাৰে 6 নম্বৰ মহাত্মা গান্ধীয়ে ক'ৰ পৰা দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল উত্তৰ গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা 1930 চনৰ 12 মাৰ্চত আৰম্ভ কৰিছিল 7 নম্বৰ ভাৰতৰ চিপকো আন্দোলন কিহৰ লগত জড়িত আছিল উত্তৰ পৰিৱেশ সংৰক্ষণ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ লগত ভাৰতৰ চিপকো আন্দোলন জড়িত আছিল 8 নম্বৰ বিদ্যুতক পোহৰলৈ ৰূপান্তৰিত কৰা আমাৰ জনপ্ৰিয় বিজ্ঞানীগৰাকীৰ নাম কি উত্তৰ টমাছ আলভা এডিসন তেওঁ বাল্ব আৱিষ্কাৰ কৰিছিল 9 নম্বৰ গাখীৰৰ দৈত মজুত থকা এচিডবিধৰ নাম কি উত্তৰ লেক্টিক এচিড 10 নম্বৰ ক্ৰিকেট খেলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় উত্তৰ WC গ্ৰেছক ক্ৰিকেট খেলৰ পিতৃ বুলি আখ্যা দিয়া হয় 11 নম্বৰ কোনজন বিখ্যাত ফুটবল খেলুৱৈক কলামুকুতা বুলি জনা যায় উত্তৰ বিখ্যাত ফুটবল খেলুৱৈ পেলেক কলামুকুতা বুলি জনা যায় 12 নম্বৰ হলি চিটি কোনে নিৰ্মাণ কৰিছিল উত্তৰ গুৰু ৰামদাসে হলি চিটি নিৰ্মাণ কৰিছিল 13 নম্বৰ ইয়াণ্ডাবন নিশাৰ মাজত হৈছিল উত্তৰ 1926 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ৰজাৰ ইংৰাজৰ মাজত হৈছিল 14 নম্বৰ বিশ্ববিখ্যাত নাইট্ৰফাৰ শেক্সপিয়াৰৰ জন্মবস্তুতে জন্মৰ জনপ্ৰিয় বিজ্ঞানী চাৰ্লছ ডাৰ্উইনৰ জন্মবস্তুতে মৃত্যু হোৱা ইংৰাজী বৈজ্ঞানিকগৰাকীৰ নাম কি উত্তৰ গেলিলিও গেলিলি 15 নম্বৰ কোন দেশৰ মেকুৰীৰ নেচ নাই উত্তৰ মেক্সিকোৰ মেকুৰীৰ নেচ নাই 16 নম্বৰ ফিফা বিশ্বকাপ ফুটবল 2018 চনৰ গলৰক্ষক হিচাপে গল্ডেন গ্লভ কোনগৰাকী খেলুৱৈয়ে লাভ কৰিবলৈ সক্ষম হয় উত্তৰ বেলজিয়ামৰ মিগাইল কৰ্টিছে ফিফা বিশ্বকাপ ফুটবল 2018 চনৰ গলৰক্ষক হিচাপে গল্ডেন গ্লভছ লাভ কৰিবলৈ সক্ষম হয় 17 নম্বৰ ফিফা বিশ্বকাপ ফুটবল 2018 চনৰ উদীয়মান খেলুৱৈ বঁটা কোনে লাভ কৰে উত্তৰ ফ্ৰান্সৰ তাৰকা এমবাপে ফিফা বিশ্বকাপ ফুটবল 2018 চনৰ উদীয়মান খেলুৱৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় 17 নম্বৰ আন্তৰ্জাতিক মহিলা দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰ 8 মাৰ্চত আন্তৰ্জাতিক মহিলা দিৱস পালন কৰা হয় 19 নম্বৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত উত্তৰ আমেৰিকাৰ নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত 20 নম্বৰ শব্দৰে বিদ্যুতৰ ৰূপান্তৰ সম্ভৱ কৰি তুলি আলেকজেণ্ডাৰ গ্ৰেহাম বেলে উদ্ভাৱন কৰা বিজ্ঞানী যন্ত্ৰটোৰ নাম কি উত্তৰ টেলিফোন তেওঁ থাৰ্মোমিটাৰৰ বিকাশ কৰিছিল 21 নম্বৰ এছামিজ মাটিত থাকিব পৰা বেক্টেৰিয়াৰ আনুমানিক সংখ্যা কিমান প্ৰায় 100 নিযুত 22 নম্বৰ ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰ ব্ৰহ্মপুত্ৰে ৰংঘৰ নিৰ্মাণ কৰিছিল 23 নম্বৰ এতিয়ালৈকে পোৱা তথ্যমতে অসমৰ প্ৰথমজন ৰজা কোন আছিল উত্তৰ মহীৰংগ দানৱ এতিয়ালৈকে পোৱা তথ্যমতে অসমৰ প্ৰথম ৰজা আছিল 24 নম্বৰ ভাৰতৰ কোনখন নগৰ ৰক গাৰ্ডেন হিচাপে বিখ্যাত উত্তৰ চণ্ডীগড় 25 নম্বৰ কোনে পোনপ্ৰথমে জিন্স কাপোৰ আৱিষ্কাৰ কৰিছিল উত্তৰ লেভি ষ্ট্ৰছে পোনপ্ৰথমবাৰৰ বাবে জিন্স কাপোৰ আৱিষ্কাৰ কৰিছিল 26 নম্বৰ ভাৰতৰ প্ৰথম গাড়ীখনৰ নাম কি উত্তৰ হিন্দুস্তান মটৰছে 1944 চনৰ নিৰ্মাণ কৰি উলিওৱা হিন্দুস্তান 10 নামৰ গাড়ীখনে ভাৰতৰ প্ৰথম গাড়ী 27 নম্বৰ ভাৰতত পোনপ্ৰথমে ATM সেৱা আগবঢ়ায় উত্তৰ কেন্দ্ৰ বেংকে ভাৰতত পোনপ্ৰথমে ATM সেৱা আগবঢ়ায় 28 নম্বৰ দক্ষিণ আফ্ৰিকাৰ ৰাজধানী সংখ্যা কিমান উত্তৰ 4খন 29 নম্বৰ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি উত্তৰ কৰবেট নেশ্যনেল পাৰ্ক ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান 30 নম্বৰ এজনী সুস্থ আৰু স্বাস্থ্যৱান গাই গৰুৱে জীৱনকালত কিমান থাকিব পাৰে উত্তৰ 2 লাখ প্লাছ থাকিব পাৰে আজিলৈ ইমানে আকৌ লগ পাম নতুন ভিডিঅ' এটালৈ ধন্যবাদ আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক ধন্যবাদ